আপোনাৰ বেমাৰটো হাৰ্টৰ অসুখ কি হৈছে আচলতে? মোৰ হাৰ্টৰ দুটা ভাল্ভ নষ্ট হৈ গৈছে। কিমান দিনৰ পৰা হৈছে আপোনাৰ এই অসুখটো? আচলতে মই আজি 15-20 বছৰ হাৰ্টৰ অসুখৰ দৰৱ খাই আছিলোঁ। অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়তো চিকিৎসা কৰিছিলোঁ, নাৰায়ণনত গুৱাহাটী নাৰায়ণতো কৰিছোঁ, আৰু মই ব্যক্তিগতভাৱে শিৱসাগৰ জিলাৰ ডক্টৰ ৰিপুণ বৰপূজাৰী ছাৰৰ ওচৰতো কৰি আছোঁ। কিন্তু শেষত মই যেতিয়া গম পাইছিলোঁ যে মই খোজ কাঢ়োঁতেই মোক ফেফনি ধৰে বা হাঁৱলিলে ফেফনি ধৰে, তেতিয়া মই গুৱাহাটী GNRCত দিছপুৰস্থ GNRCত গৈ উপস্থিত হওঁ আৰু পৰীক্ষা কৰিলত ধৰা পৰিছে যে মোৰ দুটা ভাল্ভ সম্পূৰ্ণৰূপে দুখন দৰ্জা হাৰ্টৰ বন্ধ হৈ গৈছে। বৰ্তমান মানে কি, মই উশাহ লোৱাত মোৰ অসুবিধা হৈ যায়, কাহে ধৰে। ধৰক যেতিয়া মোৰ হাৰ্টটোত পানী জমা হয় তেতিয়া মোৰ কাহে ধৰে, কাহে ধৰাৰ লগে লগে ফেফনি আহে। এনেধৰণৰ মুঠতে কি এটা দুৰ্বিষহ অৱস্থা হয়, যিটো আপোনালোকক বুজাব নোৱাৰি। যাৰ হৈছে যেনে গম পাব, তেওঁহে গম পাব যে হাৰ্টৰ যেতিয়া ভাল্ভ নষ্ট হৈ যায় যে কি এটা কণ্ডিশ্যনলৈ আহে। মূল কাৰণটো যিখন 13 চনত মানে আইন প্ৰস্তুত কৰিছিল, নতুনকৈ প্ৰাদেশিকৰণ আইন, তাত 2 ক্লাছ স্কুলবিলাকত 3জন আৰ্টছ গ্ৰেজুৱেট আৰু 5 ক্লাছ স্কুলবিলাকত 4জন আৰ্টছ গ্ৰেজুৱেট দিছিল। মোৰ বিদ্যালয়খনত মই 5 নম্বৰজন আৰ্টছ গ্ৰেজুৱেট আছিলোঁ। কিন্তু আগৰ যিবোৰ আইন আছিল সেই আইন অনুসৰি বিদ্যালয় প্ৰাদেশিকৰণ হৈ যোৱাৰ পিছত যিসকল শিক্ষক থাকি যায় তেওঁলোকক ড্ৰপ টিচাৰ হিচাপে ক্ৰম অনুসৰি নিযুক্তি দিয়ে। কিন্তু এই যিখন আইন, এই আইনখন ওলোৱাৰ পিছত অতিৰিক্ত শিক্ষকসকলৰ কোনো মানে এপইণ্টমেণ্টৰ বা কোনো প্ৰাদেশিকৰণৰ ব্যৱস্থা তাত নাথাকিল। যাৰ কাৰণে আজি মই এখন চব্জি দোকান, মানে কি শাক পাচলি বিকি, ঘৰৰ সন্মুখত শাক পাচলি বিকি জীৱন নিৰ্বাহ কৰি থকাৰ অৱস্থাতে মোৰ এই দুৰ্বিষহ আটাইতকৈ বেয়া লগা আৰু ভয়ংকৰ মোৰ মানে এই বেমাৰটো আহি পাইছিলে। চিকিৎসকে আচলতে এই আপোনাৰ যিটো বেমাৰ, সেই বেমাৰ ভাল কৰোঁতে কিমান টকা খৰচ হ'ব বুলি কৈছে? মোক প্ৰথম যেতিয়া মই নাৰায়ণলৈ গৈছিলোঁ তেতিয়া মোক প্ৰায় 2.5 লাখ 3 লাখ টকা খৰচৰ কথা কৈছিল। এতিয়া যেতিয়া মই GNRC দিছপুৰস্থ GNRCলৈ যাওঁ, তাত দুটা ভাল্ভ বদলি কৰিবলৈ হ'লে 6 লাখ টকাৰ প্ৰয়োজন হ'ব বুলি একদম স্পষ্টভাৱে কৈ পঠিয়াইছিল। 6 লাখ টকাটোতো দূৰৰ কথা, মোৰ গোটেই সা সম্পত্তি, আনকি মই মানুহটো বিক্ৰী গ'লেও মই 6 লাখ টকাটো মই গোটাব নোৱাৰোঁ। গতিকে এতিয়া মানে কি, মই যদি মোক অসমৰ ৰাইজ তথা মোৰ মানে প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকলে বহুত ভাল অৱস্থাত বৰ্তমান আছে, ধৰক মানে এনেকুৱা আছে যে বহুত ওপৰ খাপৰ চাকৰিও কৰে, আৰু তেওঁলোকে যদি মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যদি যাৎকিঞ্চিত আৰ্থিক সাহাৰ্য দিয়ে বা অসমৰ ৰাইজে মোৰ এই জটিল অৱস্থাত জীয়াই থাকিবলৈ যদি অকণমান সকাহ দিয়ে আৰ্থিকভাৱে, সেয়াই মোৰ আহ্বান ৰাইজৰ প্ৰতি। অন্যান্য কি আৰু।